নেটৱৰ্কে নাই ডাল 2G চলাই আছো নে 4G চলাই আছো ধৰিবই নোৱাৰি হেল্ল' শুনিছা হেল্ল' 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 শুনিছানে নাই কোৱা শুনিছো কোৱা পৰীক্ষা হ'ব বুলি শুনিছো অলপ আগতে নিউজটো পালো তুমি পঢ়িছানে নাই খংটো উঠাই ললাই মানে এইবোৰ পৰীক্ষা হল নেকি পৰীক্ষাৰ নামত চালা চব ফেকো ভাওনা কিয় তেনেকৈ কৈছা আৰে বাৰে বাৰে লাখ লাখ নিবনুৱাৰ আবেগক লৈ সিহঁতবোৰে খেলি থাকে চালা কাক বিশ্বাস কৰিবা সকলোবোৰ একেই দুৰ্নীতিমুক্ত অসম চালা শুনিবলৈকেহে ভাল ৰবাচোন তুমি ইমান আবেগিক নহবা চৰকাৰেতো নিজৰ কাম কৰিয়ে আছে আৰু বিষয়টো গুৰুত্ব সহকাৰে লৈছে অনুসন্ধানটো চলিয়ে আছে হৈ দিয়া হে তোমাৰ ইনভেষ্টিগেশ্যন কি কৰিব জনা আছে এইবোৰ হ'ব দিয়া ইমান খং কৰি থাকিব নালাগে চব ঠিক হৈ যাব একো নহয় একোডাল নহয় কিডাল ঠিক হ'ব আৰে তুমি যিমানে ভালদৰে পঢ়ি পৰীক্ষা নিদিয়া টকা নহলে একো কাম নাই টকা দিয়া আৰু চাকৰি লোৱা কি কথা কৈছা টকা নিদিয়াকৈতো বহুতে চাকৰি পাই আছে শিক্ষা বিভাগতে নোচোৱা কিয় শিক্ষা বিভাগতো বহুতে চাকৰি পাইছে ক'তা টকা দিটো চাকৰি পোৱা বুলি শুনা নাই আৰু স্বাস্থ্য বিভাগতো বহুত চাকৰি নিকাভাৱে হৈ আছে আৰে ৰাজ্যত কি দুটাহে বিভাগ আছে নেকি বাকিবোৰ বিভাগৰ চাকৰি হ'ব দিয়া এতিয়া অলপ ৰেষ্ট লোৱা মই সন্ধিয়ালৈ ফোন কৰিম হ'ব দিয়া কোনো শান্তি নাই আৰু ভাতকেইটা খাই অকমান শান্তিয়ে শুবও নোৱাৰো দুপৰীয়া সময়ত কিহৰ ইমান চিঞৰ বাখৰটো ভালদৰে পেটটো ভৰাই পেটটো ওপৰলে দি শুই থাক যা পৃথিৱীত কি চলি আছে খবৰে নাই এইটো কৰোণা ভাইৰাছৰ ভেকচিন ভাৰত পালেহি নেকি মাৰ মোৰটো ভেকচিন নহয় নেকি আমেৰিকাত ইলেকশ্যন হৈ গ'ল নেকি ইহ বেটা আমেৰিকাৰ খবৰ ৰখাটো নিজৰ ৰাজ্যখনত কি হৈ আছে তাৰ খবৰ নাই আমেৰিকাৰ খবৰ ৰাখিব আহে কি অসমততো চব ঠিকেই আছে অৱশ্যে দুই এটা মানুহ সেই কৰোণাত গৈ আছে বাৰু পাগল চব চাকৰি পেপাৰ যে লিক হ'ল খবৰ পাইছ চাকৰি পেপাৰ লিক হ'ল কি চাকৰি অংগনাবাদী কি বলগীয়া আছ মানে যা ভালদৰে চকুত পানী মাৰিয়া পেপাৰ লিক হৈছে কোনে কৰিলে বাৰু কোনে কৰিলে তোৰ মোমাইৰে কৰিলে লিক মোৰ মামা অৰ্থাৎ তোৰ ফাদাৰ নো চান্স মামাৰ ইমান সাহস নাই কি ফটোৱা কৰি আছ মানে এনেই মাথা চাথা বেয়া হৈ আছে ইনভেষ্টিগেশ্যন চলি আছে এতিয়াও দুখী সাব্যস্ত হোৱা নাই চালা কেইটামান টকাৰ বাবে মোৰ দৰে লাখ লাখ নিবনুৱাৰ লগত ইহঁতবোৰে খেলা খেলি থাকে অন্যায় আৰু দুৰ্নীতিৰ টকাৰে সম্পত্তিৰ পাহাৰ গঢ়িব খোজে চালা যোগ্যতা থাকিও আমাৰ দৰে দুখীয়া আৰু মধ্যবিত্ত যুৱক যুৱতীসকলে চাকৰি নাপায় এই দালালবোৰক এটা এটাকৈ ধৰি পাব্লিক প্লেচত ইহঁতক শাস্তি দিব লাগে এই দালালবোৰক মই ক'ব লাগে চালা এনেকুৱা ঠাইত চেপা দিলো হয় চালা টকাৰ লোভৰ জোল কোনফালে ওলাই গ'ল হয় বাপেকে গম নাপালে হয় এই ৰ আমি আইনৰ উদ্ধত নহয় আইনে উচিত বিচাৰ কৰিব নহয় কৰিবই লাগিব যাতে আইনৰ সুৰুঙাৰে এটাও যাতে অপৰাধী সাৰি যাব নোৱাৰে আচ্ছা আইনে বিচাৰ কৰিব ঠিক আছে পাৰে যে পৰীক্ষাৰ পেপাৰবোৰ আউট হৈ থাকে লিক হৈ থাকে এই ব্যৱস্থাটো বন্ধ কৰিব কোনে লিক মাৰিব কোনে দায়িত্ব কাৰ কোনে বন্ধ কৰিব বন্ধ কৰাৰ দায়িত্ব কাৰ কোনে বন্ধ কৰিব লিক হৈ থাকে এই ব্যৱস্থাটো বন্ধ কৰিব লিক হৈ থাকে এই ব্যৱস্থাটো বন্ধ কৰিব
মই মাৰিম মই মাৰিম পৰীক্ষা পেপাৰ লিক মই মাৰিম মই বন্ধ কৰিম লক্ষ লক্ষ নিবনুৱাৰ স্বাৰ্থত মই কাম কৰিম বাকীবোৰ চব ফুটুকা ফেল এতিয়াই কৰিম আজিয়ে কৰিম লিক মই মাৰিম এতিয়াই মাৰিম এই পৰীক্ষাৰ পেপাৰ লিক এতিয়াই মাৰিম এতিয়াই যাম ককাই হে তই কি লিখ মাও লিক মানে তোৰ চব প্ৰকাৰ আমি লিক মাৰো যেনে তোৰ সেই চাইকেলৰ লিক মাৰো তোৰ বাইক মটৰ চাইকেল আৰু কেতিয়াবা সেইফালে গাড়ী চাড়ী যে ৰাস্তা দি যায় কেতিয়াবা পামচাৰ হ'লে মাৰি দিওঁ আৰু এতিয়াতো তই এতিয়া বেলেগ লিগ এটা মাৰিব লাগিল বেলেগ ধৰণৰ লিক আৰে ক না বাবা চব প্ৰকাৰ লিক মাৰিব পাৰোঁ মই পাৰিবিতো ক'ত এবাৰ লিক মাৰিম আৰু সেই জেগাত দ্বিতীয়বাৰ লিক ওলোৱা কোনো কাৰণত লিক ওলাব নোৱাৰে মানে একে গেৰাণ্টি 100% গেৰাণ্টি এতিয়া যে এই চৰকাৰৰ যে ইণ্টাৰভিউ পৰীক্ষাবিলাক যে হৈ আছে এইবিলাকতো এই প্ৰশ্ন পেপাৰবিলাক মানে লিক হৈ আছে সেই লিকটো তই মাৰিব লাগে